এখন গাঁও আছিল, গাঁৱে আমাৰ পৰিচয় দিছিল। লাহে লাহে গাঁও গুচি চহৰ হ'ল, সেউজীয়া চিকুণ একোৱেই নৰল। তথাপি মনৰ মাজত ৰজা পুখুৰীৰ পাৰত সোঁৱৰণে কোমলি কখৰ ঠিকনা বিচাৰিলো লৰালি কালত, ওপৰ তলৰে বুনিয়াদী স্কুলৰ ঘৰত। কখৰ ঠিকনা বিচাৰিলো লৰালি কালত, ওপৰ তলৰে বুনিয়াদী স্কুলৰ ঘৰত। চানাচুৰ নে বৰফে খিৰিকীৰ সিটো পাৰে, বাৰু কৈ আমনি কৰে, পঢ়িব যে নিদিয়ে। আহোঁতে পৰিপাতি চফাকৈ সাজি কাচি ঘূৰি যাওঁ ধূলি বালি লৈ। গোহালিৰে ধোঁৱা উৰিলে গধূলি আহে, গৰখীয়া বাটেৰে ওঠৰ সুহুৰি বাজে। গোহালিৰে ধোঁৱা উৰিলে গধূলি আহে, গৰখীয়া বাটেৰে ওঠৰ সুহুৰি বাজে। নামঘৰৰে দবাটো নিয়ৰৰে আলিটো, পানী তোলা ঘাটৰে আয়তীৰ উৰুলিটো, একোৱেই নেদেখা হ'ল, কোনেনো মচি লৈ গ'ল। গাঁওখনি সাধু কথা হ'ল। Hey